বিবাহিত মহিলাক হোটেলত নি হত্যাৰ বলি হল অভিনেতা। মহিলাগৰাকীৰ পুৰণা প্ৰেমিকে চুৰিৰে আক্ৰমণ কৰি হত্যা কৰিলে অভিনেতাজনক। হোটেলৰ ৰুমৰ পৰা ওলাই আহোঁতেই আক্ৰমণৰ বলি হল মৃগাংক বৰ্মন। ঘটনা গড়চুক চাৰিআলিৰ। দেৱশিখা বৈশ্য নামৰ এইগৰাকী বিবাহিতা মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল এজন উদীয়মান অভিনেতা মৃগাংক বৰ্মনৰ। সোমবাৰে গড়চুকৰ এইখন হাই চিটি ইন নামৰ হোটেললৈ আহিছিল দুয়োৱে বুক কৰিছিল এটা কোঠা। কোঠাত প্ৰৱেশ কৰা ৩ ঘণ্টামানৰ পাছতেই দুয়োৰে মাজত আৰম্ভ হল সংঘাত। প্ৰথমে হোটেলৰ কোঠাৰ পৰা ওলাই আহিল দেৱশিখা বৈশ্য। তাৰ কিছু সময়ৰ পাছতেই কোঠাৰ পৰা ওলাই মৃগাংকই কোঠাৰ পৰা ওলাই আহি হোটেলৰ পাৰ্কিঙলৈ আহিল এইদৰে। পাৰ্কিঙত থাকোঁতেই এই দিশৰ পৰা এণ্টি মাৰিলে এইটো ঘাতক ৰাজু আলী আহিয়ে এইদৰে চুৰিৰে পেট আৰু বুকুত আক্ৰমণ কৰিলে মৃগাংকক। আক্ৰমণ কৰাৰ পাছতেই ৰাজু আলীয়ে সেই স্থান এৰি হাজোৰ দিশে হল অগ্ৰসৰ। ৰাজপথতে এইদৰে ঢলি পৰিল মৃগাংক। পিছে কিয় ৰাজু আলীয়ে হত্যা কৰিলে মৃগাংক বৰ্মনক? 2 সন্তানৰ মাতৃ দেৱশিখাৰ সৈতে 2 বছৰ পূৰ্বৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল ৰাজু আলীৰ। ক্ৰমান্বয়ে দুয়োৰে মাজত আৰম্ভ হৈছিল সংঘাত। দেৱশিখাৰ জীৱনলৈ আহিল মৃগাংকৰ লগত হোটেললৈ অহাৰ কৰিলে পৰিকল্পনা। দেৱশিখা আৰু মৃগাংকৰ পৰিকল্পনাৰ কথা জানিলে ৰাজু আলীয়ে। মৃগাংকৰ লগত দেৱশিখা থকাটো বিচৰা নাছিল ৰাজুৱে। সেইবাবেই ৰাজু আলীয়ে হত্যা কৰিলে মৃগাংকক। কি নাম তোমাৰ? কি কৰিছিলা? কিয় আনিছে তোমাৰ? কিয় মাৰিছিলা? তুমি কিয় মাৰিছিলা? 2 বছৰ আগৰ পৰা চিনি পোৱা? কেনেকৈ চিনি পোৱা? ভাল পোৱা আছিল। তাৰপিছত আজি কি হৈছিলে? আজি তাই বেলেগ বয়ফ্ৰেণ্ডৰ লগত মানে ফুৰিব আহিছিল। তাৰপিছত মাৰি দিলা? আপোনাৰ কি ৱাইফ হয়? মাৰাৰ কোনো ইচ্ছা নাই, অকস্মাত হৈ গৈছে। মৃগাংকক আক্ৰমণ কৰিয়ে পলাই গৈছিল ৰাজু আলী। নিশাই ৰাজু আলী গ্ৰেপ্তাৰ কৰিলে গড়চুক আৰক্ষীয়ে। তেওঁলোকৰ মাজত এটা পাৰ্চনেল কাৰণত এটা মানে সংঘাত চলি আছিলে কিছুদিন ধৰি, আৰু সেই সময় মানে এই মৃগাংক বৰ্মন আৰু তেওঁৰ লগত যোনগৰাকী মহিলা আছিলে তেওঁলোক সেই হোটেলখনত থাকা বুলি গম পাই এই ৰাজু আলীয়ে এই হোটেলখনত আহিছিলে আৰু প্ৰি প্লেন এটেক এটাই আছিলে। তেওঁ মানুহ 2জনক তললৈ মাতি আনিছিলে আৰু তেতিয়াই চুৰিৰে আঘাত কৰিলে আৰু বাঁহেৰে খুব বেছিকে মাৰপিট কৰিলে আৰু যাৰ ফলত মানুহজনৰ মৃত্যু হল। মানে ৰাজু আলী আৰু মহিলাগৰাকী আৰু মৃগাংক বৰ্মন সেই তেওঁলোকৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিলে। আনহাতে দেৱশিখাকো গড়চুক আৰক্ষীয়ে সোধা পোছাৰ বাবে কৰিছে আটক। দেৱশিখাৰো আছে এজন স্বামীক মিছা মাতি 2জন যুৱকৰ লগত কৰি গৈছিল প্ৰেম। এই পৰকীয়া প্ৰেমৰ বাবে মৃত্যু ঘটিল এজন উদীয়মান অভিনেতাৰ। কিমান ভয়ংকৰ হ'ব পাৰে পৰকীয়া প্ৰেম? এই ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰে কামনা কৰিছে সকলোৱে। বশিষ্ঠৰ পৰা ৱাজেদ আলীৰ সহযোগত গুৱাহাটীৰ পৰা সমীৰৰ শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স।